নমস্কাৰ, মহন্ত চিল্ক হাউচৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ কেইযোৰমান খুবেই সুন্দৰ সুন্দৰ কেইটামান যোৰা লৈ আহিছোঁ। এইকেইটা বিভিন্ন কোৱালিটিৰ যোৰা আছে এইবিলাক, আৰু প্ৰত্যেকবিলাক কাপোৰে আপোনালোকক খুলি খুলি দেখাই যাম। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, আৰু যদি আপোনালোকৰ ইয়াৰ ভিতৰত কিবা পচন্দ হয় তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যনত থকা নাম্বাৰটোত হোৱাটছআপ কৰিব। আপোনালোকে হোৱাটছআপ কৰি আমাক অৰ্ডাৰ কৰিব পাৰিব। আৰু আমাৰ দোকানৰ এড্ৰেছটো জনাই দিছোঁ। আমাৰ দোকান আছে ধেমাজিত LIC অফিচৰ সন্মুখত মহন্ত চিল্ক হাউচ, আৰু আপোনালোকে আমাৰ দোকানত আহিও বিভিন্ন ধৰণৰ কাপোৰ চাই ল'ব পাৰিব। প্ৰথমতে ষ্টাৰ্ট কৰিব লৈছোঁ এযোৰ ষ্টেপুল কটনৰ এযোৰ যোৰাৰ সৈতে। এযোৰ খুবেই সুন্দৰ হয়, এখন চাদৰখন হয়, আৰু এইটো থাকিব আঁচলৰ ডিজাইন, আৰু ছাইড পাৰিখিনি এইখিনি আহিব ইয়াতে, আৰু লগত আহিব এখন ইয়াৰে মেখেলা। এখন মেখেলাখন হ'ব ইয়াৰে, এখন মেখেলা হয়, চাদৰ নিচিনা ছেইম আছে, যথেষ্ট এযোৰ সুন্দৰ কাপোৰ। আৰু এইটো আহিব ইয়াৰে ব্লাউজৰ পিচটো, এইটো ব্লাউজৰ পিচটো হয়। ব্লাউজৰ পিচৰ হাতৰ অংশত এনেকৈ পাৰি এটা আছে, আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব 1400, 1400 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব। আপোনালোকৰ যদি পচন্দ হয় তেতিয়াহ'লে আমাৰ কণ্টেক্ট নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখাব লৈছোঁ, এযোৰ কটন নুনি হয়, কটন নুনি এযোৰ, খুবেই এযোৰ সুন্দৰ কটন নুনি। সৰু আৰু ডাঙৰ দুই ধৰণৰ বুটাই ইয়াতে মিক্স হৈ আছে, আৰু ভিতৰত এনেকৈ সৰু সৰুকৈ বুটাবিলাক থাকিব। আৰু এইটো আহিব আঁচলৰ ডিজাইনটো, আৰু লগত আহিব এখন ইয়াৰে মেখেলাখন। যথেষ্ট এযোৰ সুন্দৰ সুন্দৰ কালাৰ হয়, মচুৰ কালাৰ হয় এইটো কালাৰটো। আৰু এইকেইটা থাকিব ইয়াৰে ছাইডৰ পাৰি, ছাইড পাৰিকেইটা যথেষ্ট ধুনীয়া। আৰু এইটো আহিব ইয়াৰে ব্লাউজৰ পিচটো, আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব 2400, 2400 টকাত এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব। যদি পচন্দ হয় আমাৰ স্ক্ৰীণত থকা নাম্বাৰ হোৱাটছআপ কৰিব। এযোৰ দেখাব লৈছোঁ, এযোৰ ষ্টেপুল কটনৰে হয়, খুবেই সুন্দৰ এটা ষ্টেপুল কটনৰ যোৰা এইটো। আৰু এইখন হ'ব চাদৰখন, চাদৰখন হ'ব ভিতৰত এনেকৈ বুটাবিলাক আছে, সৰু সৰুকৈ ইয়াৰে কামখিনি কৰা আছে বুটাখিনিৰ। আৰু এইটো আহিব আঁচলটো, আৰু লগত থাকিব এইকেইটা ছাইড পাৰি, আৰু আহিব এইখন ইয়াৰে মেখেলাখন হ'ব। এখন মেখেলা হয় ইয়াৰে, আৰু ব্লাউজৰ পিছত এটাকৈ পাৰি আছে, এইটো ব্লাউজ পিচটো, বাকীটো প্লেন আছে। আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব 1400, 1400 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব। এযোৰ দেখাব লৈছোঁ, এযোৰ কটন নুনিৰে হয়, খুবেই এটা সুন্দৰ কালাৰ। এইটো ভাটৌ কালাৰ হ'ব, কালাৰটো পেৰট কালাৰ। এইটো বেবী পিংক আৰু হোৱাইটৰ কম্বিনেশ্যনত ইয়াৰে কামখিনি আছে, বুটাখিনি যথেষ্ট মৰম লগা হয়। আৰু আহিব এইটো ইয়াৰে আঁচলটো, আঁচলটো ধুনীয়াকৈ কৰি দিয়া হৈছে। আৰু এইখন থাকিব ইয়াৰে মেখেলা, এখন মেখেলাখন হ'ব, চাদৰ নিচিনা ছেইম আছে ডিজাইনখিনি। আৰু লগত আহিব এইকেইটা ছাইডৰ পাৰি, আৰু ব্লাউজৰ কাৰণে এটা পাৰি থাকিব, বাকীটো প্লেইন থাকিব। আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব 2400, 2400 টকাত এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব। এযোৰ দেখাব লৈছোঁ, এযোৰ খুবেই সুন্দৰ গেৰ' ডিজাইনত আছে এযোৰ। এইটো গেৰ' ডিজাইন থাকিব এনেকৈ এযোৰ কাপোৰত, আৰু ভিতৰত বুটাখিনি সৰু আৰু ডাঙৰ এনেকৈ মিক্স কৰি আছে। আৰু লগতে আহিব এইখন ইয়াৰে মেখেলাখন, এখন মেখেলাখন হ'ব, এখন মেখেলাখন হয়। আৰু এইকেইটা থাকিব ছাইডৰ পাৰি, এইটো ব্লাউজৰ পিচৰ কাৰণে এটা পাৰি আছে। আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব 1350, 1350 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব। যদি পচন্দ হয় স্ক্ৰীনশ্বট লৈ বুকিং নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে বুকিং কৰি যাব। আৰু এযোৰ দেখাব লৈছোঁ, খুবেই সুন্দৰ হয়। এইটো ফুলটো দেখিছেনে, জবা ফুলৰ ডিজাইন হয়, জবা ফুলৰ ডিজাইনত আছে এযোৰ কাপোৰ। আৰু এইটো থাকিব ইয়াৰে আঁচলৰ ডিজাইনটো, এইটো আঁচলটো হ'ব। লগত থাকিব এইকেইটা ইয়াৰে ছাইডৰ পাৰি, এইটো ছাইড পাৰি হ'ব। আৰু এখন আহিব ইয়াৰে মেখেলাখন, এখন মেখেলাখন, আৰু ইয়াৰ লগতে ব্লাউজৰ পিচটো এনেকৈ লাগিয়ে আছে। আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব 1400, 1400 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব। যদি পচন্দ হয় স্ক্ৰীনশ্বট লৈ আমাক বুকিং কৰিব। এযোৰ দেখাব লৈছোঁ, খুবেই সুন্দৰ হয় এইটো কালাৰো, ডিজাইনটো ছেইম আছে, খালি কালাৰটো বেলেগ হয় ইয়াৰে। ভিতৰৰ বুটাখিনি এইটো অলপ ৰেড কালাৰ হয়, হোৱাইটত ৰেড মৰা আছে, দিগটো ইয়াৰে হোৱাইট আছে, বানীটো ৰেড আছে। আৰু এইখন হ'ব মেখেলাখন, এখন মেখেলাখন হয় ইয়াৰে এখন। আৰু এইটো থাকিব ইয়াৰে ব্লাউজৰ পিচটো, লগত থাকিব এইকেইটা ছাইডৰ পাৰি। আৰু এইযোৰ কাপোৰৰ প্ৰাইচ আহিব 1400,
1400 টকাত এযোৰ কাপোৰ ল'ব পাৰিব। আৰু এযোৰ দেখাব লৈছোঁ, আৰু এযোৰ দেখাব লৈছোঁ। এখন থাকিব চাদৰ, এখন খুব এটা সুন্দৰ ডিজাইনত আছে ভিতৰৰ বুটাখিনি। আৰু এইটো থাকিব আঁচলটো, আৰু লগত থাকিব এইকেইটা ছাইডৰ পাৰি। আৰু আহিব এইখন ইয়াৰে মেখেলা, আৰু এইখন থাকিব মেখেলাখন। এখন মেখেলাখন হ'ব, এযোৰ চিল্ক কটনৰ যোৰা হয়। আৰু এইটো থাকিব ইয়াৰে ব্লাউজৰ পিচটো। আৰু এইযোৰ কাপোৰৰ প্ৰাইচ আহিব 1500, 1500 টকাত এযোৰ কাপোৰ ল'ব পাৰিব। যদি পচন্দ হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমাৰ বুকিং নাম্বাৰত বুকিং কৰিব পাৰিব। আমাৰ দোকানৰ এড্ৰেছটো এবাৰ জনাই লৈছোঁ। আমাৰ দোকান আছে ধেমাজিত, LIC অফিচৰ সন্মুখত, মহন্ত চিল্ক হাউচ। আৰু আপোনালোকে আমাৰ এনেকৈ শ্ব'ৰুমত আহিও বিভিন্ন ধৰণৰ কাপোৰ চাই ল'ব পাৰে বা অনলাইন যোগেও ল'ব পাৰে।